Hey guys, welcome back to my channel. So, অসমৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে LP আৰু UP টেটৰ বাবে সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট ইতিমধ্যে ওলালে। সো কিছুমান প্ৰশ্ন সকলোৰে মনত উদয় হৈছে, কিছুমান কনফিউজন দূৰ কৰিবৰ কাৰণে এইটো ভিডিঅ' হয়। সো ভিডিঅ'টো চাই থাকিব শেষলৈকে। সো সচৰাচৰ সুধি থকা প্ৰশ্নসমূহৰ উত্তৰ আছে এই ভিডিঅ'টোত। সো চাই থাকিব ভিডিঅ'টো শেষলৈকে। সো প্ৰথমতে দি ৱেবছাইটটো যদি আপোনালোকে চেক কৰে দেন তাত আপোনালোকে দেখা পাব লিংক ফৰ ছাবমিশ্যন অপশ্যনছ আছে। সো তাতে ক্লিক কৰিলে আপোনালোকে চাব তাত কি অপশ্যনছ আহে। কেণ্ডিডেটছ নেম লিখিব লাগিব, মাদাৰ্ছ নেম, তাৰপিছত ডেট অফ বাৰ্থ, প্ৰথমতে ইয়াৰ, তাৰপিছত মান্থ, তাৰপিছত ডেট দিব লাগিব, তাৰপিছত মোবাইল নাম্বাৰ, তাৰপিছত ইমেইল ID এইকেইটা দি আপোনালোকক লগ ইন কৰিব লাগিব। তাৰপিছত লগ ইন কৰাৰ পিছত আপোনালোকৰ অপশ্যন আহিব, আপোনালোকে UPত পাইছে বা LPত পাইছে, মানে আপোনালোকে এটাতকৈ বেছি পোষ্টত পাইছে বা আপোনালোকে LPতে বেলেগ বেলেগ এপ্লিকেশ্যন নাম্বাৰ দি দুটা বা তিনিটাত পাইছে। সো আপোনালোকক যিকোনো এটা পোষ্ট চিলেক্ট কৰিব লাগিব। সো এইটো উইথড্ৰ অপশ্যন দিয়া নাই, আপোনালোকক চিলেকশ্যনহে কৰিব দিছে। সো আপোনালোকক কোনটো লাগে সেইটো চিলেক্ট কৰিব, ঠিক আছে। সো কনফিউজ নহ'ব ইয়াত, আপোনালোকক কোনটো লাগে, কোনটো পোষ্ট আপোনালোকে ৰাখিব বিচাৰে সেইটো চিলেক্ট কৰিব। নহ'লে আপোনালোকে যিবোৰ পোষ্ট আপোনালোকে কেঞ্চেল অৰ্থাৎ যিবোৰ পোষ্ট আপোনালোকে চিলেক্ট নকৰিব সেইবোৰ আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাহিব। যিটো চিলেক্ট কৰিব সেইটোহে আপোনালোকক, সেইটোৰ ওপৰত ভিত্তি কৰিহে আপোনালোকৰ ফাইনেল লিষ্ট হ'ব। আৰু লগতে আৰু এটা প্ৰশ্ন, ধৰক কোনোবাই সুধিছে যে মোৰ LPত বেলেগ বেলেগ এপ্লিকেশ্যন নাম্বাৰ দুবাৰকৈ নাম আহিছে, তেনেহ'লে তেওঁ কি কৰিব। সো তেতিয়া তেওঁ সেই লিংকত গৈ যিকোনো এটা পচন্দৰ বাছনি কৰিব লাগিব। ধৰি লওক UPত বেলেগ বেলেগ এপ্লিকেশ্যন নাম্বাৰ দি দুবাৰকৈ আহিছে, তেনেহ'লেও তেওঁ কি কৰিব লাগিব, দিয়া ৱেব লিংকত গৈ নিজৰ পচন্দৰ এটা বাছনি কৰিব লাগিব। ধৰি লওক LP আৰু UPত দুটাতে নাম আহিছে, তেতিয়া কি কৰিব, তেওঁ তেতিয়াও ৱেব লিংকত গৈ যিকোনো এটা পচন্দৰ বাছনি কৰিব লাগিব, ঠিক আছে। আৰু কাৰোবাৰ নাম LPত দুবাৰ আহিছে কিন্তু এপ্লিকেশ্যন নাম্বাৰ একে, ঠিক আছে, তেতিয়াহ'লে তেওঁ কি কৰিব, তেওঁ একো কৰিব নালাগে। পিছৰ অস্থায়ী মেধা তালিকাত প্ৰিফাৰেঞ্চ অনুযায়ী অট'মেটিকেলি তেওঁৰ নাম যিকোনো এখন, গতিকে এপ্লিকেশ্যন নাম্বাৰ বেলেগ বেলেগ হ'লেহে আপোনালোকক চিলেক্ট কৰিব লাগিব। এপ্লিকেশ্যন নাম্বাৰ একে হ'লে, ধৰক এপ্লিকেশ্যন নাম্বাৰ একে হৈছে, UPতে একে নাম্বাৰ দি দুটা ডিষ্ট্ৰিক্টত আহিছে বা LPত দুবাৰ নাম আহিছে, এপ্লিকেশ্যন নাম্বাৰ একে, একো কৰিব নালাগে, নিজে নিজে এইটো প্ৰিফাৰেঞ্চ অনুযায়ী চিলেক্ট হৈ যাব এখন জিলাত, যিকোনো এখন জিলাত। সো আজিৰ ভিডিঅ'টি মই এইখিনিয়ে ক'বলগীয়া আছিল। সো ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি দিব।